এখন গাঁৱত ৰমাই নামৰ এজন মধ্যবয়সীয়া লোক আছিল। এদিনাখন ৰমাই ধানকেইটা উহাব লাগিছিল, কেৰাহীও নাই, কাৰোবাৰ পৰা আনিব লাগিব। ৰমাই এঘৰলৈ গৈ কেৰাহীটো খুজিলে। মই সপ্তাহৰ পিছতে আপোনাক কেৰাহীটো ঘূৰাই দিম। হ'ব বাৰু। ৰামাই কেৰাহীত ধান উহালে। 6 মাহ পাৰ হৈ গ'ল। ৰামাই দেখোন ইমান দিনে কেৰাহীটো ঘূৰাই দিয়া নাই, কি বা কৰিলে? এদিনাই ৰামাই এটা সৰু কেৰাহীৰ সৈতে ডাঙৰ কেৰাহীটো লৈ আহি মানুহ ঘৰ পালেহি। বাইদেউ, বেয়া নাপাব, অলপ দেৰি হ'ল। মানে কেৰাহীটো এটা পোৱালিও দিলে, সেয়ে এয়া লগ পোৱালিটো। কি বেটা মহামূৰ্খ, কেৰাহীয়েনো পোৱালি দিয়ে নে? হয় নেকি? বৰ ভাল কথা, ধন্যবাদ। তাৰ পিছত ৰমাই ঘৰলৈ উভতি গ'ল। কেইমাহমান পিছত ৰমাই পুনৰ সেই মানুহ ঘৰলৈ গ'ল। ককাইদেউ, কেৰাহীটো আকৌ অলপ লাগিছিল। এইবাৰ আৰু এটা সৰু কেৰাহী পাম। নিয়া। এনেদৰে আকৌ এবছৰ পাৰ হ'ল। কেৰাহী ঘূৰাই নিদিয়া দেখি এদিন ৰমাইৰ ঘৰত, ৰমাই, কি হ'ল? কেৰাহীটো ঘূৰাই নিদিলা যে? আজি লৈ যাম বুলি আহিছোঁ। ককাইদেউ, কি ক'ব আৰু, ক'বলৈ দেখোন বেয়া লাগিছে। এইবাৰ কেৰাহীটো পোৱালি দিয়াৰ সময়তে দেখোন মৰি থাকিল। হা?